ডিপুত ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ সম্পূৰ্ণৰূপে যা যায় এখন ভাতৰ হোটেল লক্ষাধিক টকাৰ সা সম্পত্তি নাশৰ আশংকা কাৰ্বি আংলং মহিলা সমিতিৰ উদ্যোগত সোণালী জয়ন্তী বৰ্ষ কাৰ্যসূচী আৰম্ভ কাৰ্বি বং হৈ আলুনেৰে আৰম্ভ বিভিন্ন প্ৰতিযোগিতা পশ্চিম কাৰ্বি আংলঙৰ খেৰণী ঠেছ বিলত অঘটন মোবাইল বিস্ফোৰণত আহত ছাত্ৰ নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰহজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ ডিপু অঘটন এলপিজি চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত সম্পূৰ্ণৰূপে জুইত পুৰি চাৰখাৰ হয় ডিপু আমলাপতি সমীপৰ এখন ভাতৰ হোটেল জুই নিৰ্বাপক বাহিনী পলমকৈ সেই স্থানত উপস্থিত হোৱাত ইতিমধ্যে আগৰি ধৰা জুই লেলিহান শিখা আগুৱাই গৈ সেই হোটেলখনৰ কাষতে থকা অটোৰিক্সা ষ্টেণ্ডত থকা অটোৰিক্সা এখনো দুৰ্ভাগ্যজনকভাৱে সেই বিধ্বংসী জুইত জ্বলি পুৰি শেষ হয় ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত আগুৰি ধৰা বিধ্বংসী জুই নিৰ্বাপনৰ বাবে প্ৰত্যক্ষদৰ্শীসকলে লগে লগে জুই নিৰ্বাপন বাহিনীলৈ মোবাইল যোগে খবৰ দিয়া হয় কিন্তু এবাৰ নহয় দুবাৰ নহয় সম্পূৰ্ণ 6 বাৰ কল কৰাৰ পিছতহে ফোন কল ৰিচিভ কৰে অন্তিমটো কল ৰিচিভৰ পিছত উক্ত স্থানত জুই নিৰ্বাপন বাহিনী আহি পোৱালৈকে সকলো জ্বলি পুৰি চাৰখাৰ হয় হোটেলৰ স্বত্বাধিকাৰী তথা ৰংতুৰবং নিবাসী ব্ৰনছন টেৰাঙে সংবাদ মাধ্যমক সদৰি কৰা মতে এই বিধ্বংসী অগ্নিকাণ্ডত লক্ষাধিক সা সম্পত্তিৰ নাশ হৈছে লগতে বিধ্বংসী জুইত দুৰ্ভাগ্যজনকভাৱে কাষৰ অটো ষ্টেণ্ডত থকা অটোৰিক্সা এখন জ্বলি যায় সময়মতে জুই নিৰ্বাপক বাহিনী আহি নোপোৱাত জুইৰ লেলিহান শিখাই কাষৰ অটো ষ্টেণ্ডলৈকে আগুৱাই যায় আৰু এখন অটো এনেদৰে যাবলগীয়া হয় উল্লেখ্য অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উক্ত স্থানত পলমকৈ উপস্থিত হোৱাক লৈ উক্ত স্থানত উপস্থিত ৰাইজৰ ক্ষোভত ফাটি পৰিছিল অগ্নি নিৰ্বাপক বাহিনীৰ ওপৰত অৰুণ লেখথে ৰিপৰ্ট কাৰ্ড নিউজ চলি আছে কাৰ্বি আংলং জিলা মহিলা সমিতিৰ সোণালী জয়ন্তী বৰ্ষ সোণালী জয়ন্তীৰ অংশ হিচাপে 1 এপ্ৰিলত সমিতিৰ নিজা কাৰ্যালয়ত বিভিন্ন কাৰ্যসূচী মহিলাসকলৰ মাজত অনুষ্ঠিত হয় আৰু এই প্ৰতিযোগিতা কাৰ্বি বং ঐ আলুনেৰে আৰম্ভ কৰা হয় কাৰ্বি বং ঐ আলুনেৰে আৰম্ভ হোৱা প্ৰতিযোগিতা বিয়ানাম দিহানামো প্ৰতিযোগিতাত অনুষ্ঠিত হয় বং ঐ আলুন দিহানাম বিয়ানাম আদি তিনিওটা প্ৰতিযোগিতাতে যথেষ্ট সংখ্যক মহিলা প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে মহিলা প্ৰতিযোগিতাসকলৰ যোগদানৰ সংখ্যালৈ চাই উৎসাহিত আয়োজক তথা সমিতিৰ সাধাৰণ সম্পাদিকা তথা বয়ন শিল্পত ভাৰতৰ ৰাষ্ট্ৰীয় বঁটা প্ৰাপক জিতেমাই বেপিয়ে কাৰ্ড নিউজৰ আগত ব্যক্ত কৰে যে সোণালী জয়ন্তী বৰ্ষ উপলক্ষে মহিলাৰ বাবে অনেক প্ৰতিযোগিতা অনুষ্ঠিত ইতিমধ্যে ঠিক কৰা হৈছে তাৰ অংশৰূপে আজি প্ৰথম প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় সোণালী জয়ন্তী আৰম্ভণিৰ যিটো কাৰ্যসূচী প্ৰতিযোগিতা পাতিছোঁ আজি মহিলা আৰু শিশুৰ ওপৰত বিশেষকৈ আমি হেৰি কৰিছোঁ গতিকে আজি প্ৰথম কাৰ্বি অনুষ্ঠানেৰে আৰম্ভ কৰা নিচিনা হৈছে বঙৈ আলুনৰ পৰা বঙৈ আলুনৰ যিটো প্ৰতিযোগিতা আমি ভাল দেখিছোঁ প্ৰতিযোগী সংখ্যাও খুব হৈছে আমি ভাল পাইছোঁ তাৰপিছত আমি বিয়ানাম আমি আৰম্ভ কৰিছোঁ এতিয়া তাৰপিছত আমাৰ দিহানাম হ'ব অহা 5 তাৰিখে আৰু কুইজ প্ৰতিযোগিতা আছে ছাত্ৰ ছাত্ৰীসকলৰ মাজত আৰু চিত্ৰাংকন প্ৰতিযোগিতাও হ'ব আৰু মহিলাসকলৰ মাজতো বহুত প্ৰতিযোগিতা আছে অৰুণ লেখথে ৰিপৰ্ট কাট নিউজ পশ্চিম কাৰ্বি আংলঙৰ খেৰণী থানাৰ অন্তৰ্গত ঠেছ বিলত সংঘটিত এক অঘটন হঠাৎ বিস্ফোৰণ ঘটে ছাত্ৰৰ লেংপেণ্টৰ পেণ্টত থকা মোবাইলৰ বিস্ফোৰণত আহত এজন নৱম শ্ৰেণীৰ ছাত্ৰ ঘটনাৰ বিৱৰণী অনুসৰি খেৰণী ঠেছবিল গাঁৱৰ প্ৰয়াত আন্দ্ৰেছ হানছেৰ পুত্ৰ এলবাৰ্ট হানছে নামৰ নৱম শ্ৰেণীৰ ছাত্ৰজনে এটা ছেমছাং মোবাইল হেণ্ডছেট লং পেণ্টৰ পকেটত ৰাখি ঘৰৰ চোতালত ৰৈ আছিল আনহাতে ঘৰৰ ভিতৰত আছিল পৰিয়ালৰ সদস্যৰ লগতে কেইজনমান অতিথি তেনে অৱস্থাতে হঠাৎ এটা বিকট শব্দৰে এলবাৰ্ট হানছে নামৰ ছাত্ৰজনৰ পকেটত থকা মোবাইলৰ বিস্ফোৰণ ঘটে
আৰু বিস্ফোৰণৰ পিছতে ছাত্ৰজনৰ চিঞৰ বাখৰত ঘৰখনত লাগে হোৱা-দোৱা উল্লেখ্য যে বিস্ফোৰণৰ ফলত জুইৰ সূত্ৰপাত ঘটে ফলত লং পেণ্টৰ ভিতৰত ৰঙাকৈ জ্বলি থকা মোবাইলে অগ্নিদগ্ধ কৰে ছাত্ৰজনৰ সোঁফালৰ ভৰিখন ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে ইতিমধ্যে চিকিৎসাধীন অৱস্থাত আছে ছাত্ৰজন গুৰুত্বপূৰ্ণ কথা যে উল্লেখিত ঘটনাটোৰ পূৰ্বেও ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনে অনুৰূপ মোবাইল বিস্ফোৰণৰ ঘটনা সময়ে সময়ে সংঘটিত হোৱাৰ নজিৰ পোৱা গৈছে অথবা তেনে ঘটনা পৰিলক্ষিত হৈছে ৰাজ্যখনত খেৰণীৰ পৰা বীৰেন ইংখিৰ ৰিপৰ্ট কাট নিউজ খোৱাপানীৰ বাবে আৰু হাহাকাৰ কৰিব নালাগিব ডিফু চহৰবাসী কিয়নো 2018-19 পৰা বৃহত্তৰ ডিফু চহৰত সুলভ হ'ব খোৱাপানীৰ যোগানৰ ব্যৱস্থা সংবাদ মাধ্যমৰ আগৰ স্পষ্ট কৰিলে নগৰ সংমণ্ডল ডিফু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তা বিক্ৰম তেৰণে মাঞ্জাৰ মেন ৰংহাং গাঁৱত নতুনকৈ স্থাপিত উচ্চ তথা নিম্ন প্ৰযুক্তিৰ ৱাটাৰ পাম্প সেট দুটা ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হৈ উঠাত খোৱাপানী প্ৰচুৰ পৰিমাণে যোগানৰ ব্যৱস্থা কৰিব পাৰিব বুলি ব্যক্ত কৰিলে বিভাগীয় অভিযন্তা গৰাকীয়ে হয় ডিফু চহৰত খোৱাপানীৰ সমস্যা বৰ দীৰ্ঘদিনীয়া কাৰ্বি আংলং জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নগৰ সংমণ্ডলৰ অধীনত মাঞ্জা মেন ৰংহাং গাঁৱত স্থাপন কৰা উচ্চ আৰু নিম্ন পাম্প সেট দুটা ইতিমধ্যে কাৰ্যক্ষম হৈ উঠিছে 2018-19 বৰ্ষৰ ভিতৰত চহৰবাসীক এই প্ৰকল্পটোৰ পৰা সমগ্ৰ চহৰবাসীক প্ৰচুৰ পৰিমাণৰ পানী যোগান দিব পাৰিব বুলি আজি সংবাদ মাধ্যমৰ আগত সদৰি কৰে বিভাগীয় কাৰিকৰী অভিযন্তা বিক্ৰম তেৰণে প্ৰকল্পটিৰ পৰিদৰ্শনৰ কালত আজি বিভাগীয় বহু কৰ্মচাৰী তথা বিষয়াসকলে লগ দিয়ে উল্লেখ্য আজিৰে পৰাই উক্ত প্ৰকল্পৰ পৰা পানী যোগান দিয়া আৰম্ভ কৰিব আৰু পাম্প সেট দুটাৰ পৰা পানী উঠোৱা কাৰ্যত কাৰ্যবাহী অভিযন্তা নিজে উপস্থিত থাকি চোৱা-চিতা কৰিব বুলি জানিব দিয়ে মংগল ইংহিৰ ৰিপৰ্ট কাট নিউজ সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ Please make your visit in AL Exotics showroom. It's time to replenish your garden with different kinds of exotic plants. Various kinds of exotic plants, PE pots, gift items, and more accessories for both indoor and outdoor are available here. AL Exotic Showroom near SR Petrol Pump, Diffu, Karbi Anglong. Kanch Assamese Small Industries Development Corporation Limited opera ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব Aturkimi outlet opposite LDRB Diffu Karbi Anglong Assam 10% off in every kitchen and dining items like Hawkins, Flax, Milton, Treo, Shreya Iron etc. 10% off in makeup and cosmetic products and grocery items. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ
বিৰতি পিছত পুনৰ বাতৰি মজিয়াত কেইটামান আঁচনি আধাৰশিলা স্থাপন কৰিয়ে কাৰ্বি আংলং জিলা উন্নয়ন হোৱা বুলি ঢোলপিটি অসন্তুষ্টি লভিবলৈ চেষ্টা কৰা কাৰ্বি পৰিষদৰ শাসকীয় বিজেপি দলটোৱে প্ৰকৃততে জিলা সাধাৰণ ৰাইজক কেনেদৰে আভুৱাভাৰী কৰি আছে উন্নয়নৰ আন্তঃগাঁথনিসমূহ প্ৰচাৰ কৰাৰ দৰে দুখীয়া পিছপৰা ৰাইজৰ উপকৃত হৈছেনে এই কথা উদাহৰণ হিচাপে জানিবলৈ চাওক আহক আমাৰ কাট নিউজৰ এই ৰিপৰ্ট এয়া চাওক পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ পৰিৱৰ্তনত তথা উন্নয়ন হোৱা বুলি দাবী কৰা একেবাৰে বিপৰীত দৃশ্য যি সময়ত জিলাখনৰ ২৬টা পৰিষদীয় সমষ্টিসমূহত কোটি কোটি টকা ব্যয় সাপেক্ষে ভৱন নিৰ্মাণ পথ নিৰ্মাণ বা মেৰামতিৰ হোৱা বুলি বিজেপি চৰকাৰে কৃতিত্ব দাবী কৰি আছে সৰ্বসাধাৰণ ৰাইজৰ আগত নিৰ্বাচনীৰ আগৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰা বুলি দাবী কৰি আছে টিভি স্ক্ৰীনত দুখজনকভাৱে পৰিত্যক্ত হৈ থকা এই উপস্বাস্থ্য কেন্দ্ৰটোৰ দৃশ্য চাই আপুনি ক'ব পাৰিবনে বিজেপি চৰকাৰৰ দিনত প্ৰকৃতাৰ্থৰ উন্নতি হৈছেনে ক'ব পাৰিবনে জিলাখনৰ ৰাইজৰ সবকা সাথ সবকা বিকাশ ঘটিছে নিশ্চয় উত্তৰত আপুনি নাই বুলিয়ে ক'ব এই ভৱন চাই আপোনালোকে নিশ্চয় অনুমান হৈছে এইটো কিহৰ ভৱন ভৱনটোৰ নক্সা আৰু পৰিৱেশৰ চাই যদি চিনি পাবলৈ অসুবিধা হৈছে তেন্তে আমি কৈ দিছোঁ এয়া পৰিষদীয় লাংহীন সমষ্টি অন্তৰ্গত বৃহত্তৰ পদুমপুখুৰী এলেকাৰ গয়া ৰাজ্যৰ বাবে নিৰ্মাণ কৰা উপস্বাস্থ্য কেন্দ্ৰ কিন্তু এই উপস্বাস্থ্য কেন্দ্ৰলৈ ৰূপ দেখুৱাবলৈ এই উৱলি যোৱা বাঁহৰ দলঙেদি কোনো ৰোগী নাহে আৰু নাহে কোনো ডাক্তৰ নাৰ্ছ তথা স্বাস্থ্যকৰ্মী কিন্তু এই উপস্বাস্থ্য কেন্দ্ৰৰ ভৱনটো নিৰ্মাণৰ বাবদ ইতিমধ্যে বিভাগীয় ঠিকাদাৰ তথা চিকিৎসা বিভাগৰ কৰ্তৃপক্ষ মিলি ভকত লাখ লাখ ধন আত্মসাৎ হ'ল এয়ে আমাৰ জিলাখনৰ স্বাস্থ্যখণ্ডৰ ভয়াৱহ সত্য জিলা স্বাস্থ্যখণ্ডৰ কাৰ্যবাহী সদস্য খনসিং ৰংপিয়ে কেতিয়াবা এনে পিছপৰা অঞ্চল ভ্ৰমণ কৰি স্বাস্থ্য তথা উপস্বাস্থ্য কেন্দ্ৰৰ খবৰ লৈছেনে জিলাখনৰ ভিতৰত স্বাস্থ্যখণ্ডৰ এনে দুখজনক পৰিত্যক্ত তথা অৱহেলিত ৰূপ আগলৈ আমি এনে আৰু বহু দৃশ্য কাট নিউজৰ দৰ্শকসকলক দেখুৱাই গৈ থাকিম মাত্ৰ জিলাবাসী ৰাইজে সাজু থাকক নিজৰ সমষ্টি জনপ্ৰতিনিধিয়ে সাংগ পাংগৰে আগন্তুক সাংসদ নিৰ্বাচনৰ সময়ত ভোট ভিক্ষা কৰিবলৈ আহিলে ইয়াৰ বাবে কৈফিয়ত তলব কৰিবলৈ বিশেষ প্ৰতিবেদক কাট নিউজ নগাঁও কাৰ্বি ছাত্ৰ সন্থাৰ নতুন বিষয়বাবৰ বাছনি সভা সম্পন্ন নগাঁওস্থিত সদৌ অসম ছাত্ৰ জনগোষ্ঠীয় সংঘৰ কাৰ্যালয়ত অনুষ্ঠিত হয় 2018-2019 বৰ্ষৰ বাবে ছাত্ৰ সন্থাৰ নতুন বিষয়বাবৰ বাছনি নগাঁও কাৰ্বি ছাত্ৰ সন্থাৰ উপদেষ্টা ৰামচন্দ্ৰৰ সভাপতিত্বত অনুষ্ঠিত আৰু প্ৰদীপৰ উদ্দেশ্যে ব্যাখ্যাৰে অনুষ্ঠিত সভাত 2018 আৰু 2019 বৰ্ষৰ বাবে নগাঁও বিভিন্ন স্কুল কলেজত অধ্যয়ন কৰি থকা ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন বিষয়বাবৰ বাছনি কৰা হয় বিভিন্ন ছাত্ৰ নেতাৰ উপস্থিতিত হোৱা বহু আলোচনা বিলোচনাৰ অন্তত নগাঁও কাৰ্বি ছাত্ৰ সন্থাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দায়িত্বত সভাপতি পদৰ বাবে অভিজিত ক্ৰো উপসভাপতি পদৰ বাবে চেৰমিলি ইংটিপি সাধাৰণ সম্পাদক পদত চেচং তেৰাং সহ সম্পাদক পদত ক্লেংডুট ফাংচুকে ধৰি আন কেইবাজন ছাত্ৰ নেতাসকলক বিভিন্ন বিষয় বাবদ নিৰ্বাচিত কৰা হয় ইয়াৰ উপৰিও নগাঁও কলেজৰ প্ৰবক্তা ৰুমি বেপী শিক্ষয়িত্ৰী কা এড ৰংহাম্পি শিক্ষক ৰামচন্দ বে শিক্ষক চাৰলংকি তেৰঙকে ধৰি প্ৰদীপ বে মিল্টন বে প্ৰদীপ বে বিক্ৰম কামচা লাংকিৰাম ফাংচো পৰলংকি পাতৰ প্ৰমুখ্য বিশিষ্ট ব্যক্তিসকলক উপদেষ্টা হিচাপে সন্থাৰ নতুন কাৰ্যকৰী কমিটিৰ অন্তৰ্ভুক্ত কৰে খেৰণীৰ পৰা বীৰেন ইংহিৰ ৰিপৰ্ট কাট নিউজ জাফা অৰ্থাৎ জাৰ্নেলিষ্ট ফেডাৰেশ্যন অৱ আছামৰ উদ্যোগত আৰু যুৱ সন্মিলনৰ সহযোগত দিছপুৰ বিধায়ক আৱাসিকৰ সমীপত কনভেনশ্যন আৰু ট্ৰেইনিং চেণ্টাৰত অনুষ্ঠিত হয় এখনি আলোচনা চক্ৰ জাফা অৰ্থাৎ জাৰ্নেলিষ্ট ফেডাৰেশ্যন অৱ আছামৰ উদ্যোগত আৰু কাৰ্বি সন্মিলনৰ সহযোগত দিছপুৰ বিধায়ক আৱাসিকৰ সমীপত কনভেনশ্যন আৰু ট্ৰেইনিং চেণ্টাৰত অনুষ্ঠিত হয় এখনি আলোচনা চক্ৰ 1 এপ্ৰিলত অনুষ্ঠিত সমাজ উত্তৰণৰ নৱপ্ৰজন্মৰ দায়িত্ব শীৰ্ষক এই আলোচনা চক্ৰটিত বিশিষ্ট লেখক প্ৰফেসৰ অমলেন্দু চক্ৰৱৰ্তী জাফাৰ সভাপতি লংসিং তেৰণ
উত্তৰ পূৰ্বাঞ্চলৰ RSSৰ প্ৰচাৰক তথা বিশিষ্ট সমাজকৰ্মী শংকৰ দাসে অংশগ্ৰহণ কৰি শীৰ্ষক বিষয়টোৰ ওপৰত সাৰুৱা ভাষণ আগবঢ়ায় উল্লেখ্য সংবাদ জগতৰ সৈতে জড়িত প্ৰায় শতাধিক লোকৰ উপস্থিতিত এই গুৰুত্বপূৰ্ণ অনুষ্ঠানটি অনুষ্ঠিত হয় আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানটা সামৰিছো ধন্যবাদ